আজি মৰ্নিঙৰ ব্ৰেকফাষ্ট ৰেডি হ'ল। আজি ব্ৰেকফাষ্টত আছে মেগী, আলু পিটিকা, ৰাতিৰ আছিলে আলু পিটিকা এণ্ড এয়াই। আজি এইখিনিকে খাই ডিউটিলৈ যাব লাগিব, তো খাই লওঁ। হেল্ল' গাইজ, আজি মোৰ হিমগ্ল'বিন টেষ্ট কৰিবলৈ আমাৰ ডক্টৰ ব্লাড ল'ব এতিয়া। কেমেৰাটো একদম হেৰি টিচু পেপাৰ এখন Stop. দিয়া সোনকালে, মোৰ টাইম লেট হৈ যাব। মই ইয়াৰ পৰা বুলি ভাবিছিলোঁ, তাৰ বেছি বিষাবহে। বেমাৰী খাইছিলে নেকি? 13 আছে তোমাৰ। Oh my God, 13। তুমি ডাঙৰ হ'লে মেকআপ আৰ্টিষ্ট হ'বা নি? ডাঙৰ হ'লে ভাবিবা, এতিয়া নাভাবা। আকৌ ক'লা আপোনালোকে মানে এই ডক্টৰ হ'ম বুলি কৈছিলা যে, ডক্টৰে হ'বা? বা ইমান মৰম লাগিছে দেই। আকৌ আহিবা দেই আমালৈ। মোৰ নতুন এটা পাৰ্চেল আহিছে আজি, দেখা পাইছে। এতিয়া মই অপেনিং কৰিম, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। Wow, মজা লাগিছে। ইয়াৰ ওপৰত টপ থাকিব, এইফালে হৈছে ফ্ৰক। কোট টাইপৰ ষ্টাইল। মজা লাগিছে। ভাল, সেইটো উঠিবলৈ ভাল। কালি আহিছোঁ, ঘৰত যে আছে ভান্তিজনী। কিমান ল'লে? 266। তো এতিয়া ভিডিঅ'ত দেখা কাপোৰযোৰ এয়াই।
তো আৰু এটা এতিয়া মোৰ পাৰ্চেল আহিছে, এয়া মোৰ মাৰ বাবে চাদৰ মেখেলা অৰ্ডাৰ কৰা হৈছিলে, এইদিনাখনেই অনা হৈছে। তো এয়া মই অপেনিং কৰিছোঁ এতিয়া। আৰু মই মিছ'ৰ পৰা যিমানেই কাপোৰ অৰ্ডাৰ কৰিছোঁ গোটেইখিনি ভালেই পাইছোঁ, মানে কি দাম চাই কাম আৰু। মই এদিন গোটেই মানে যিমানখিনি অনলাইন শ্বপিং কৰা হৈছে সেইবোৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। এইযোৰ বা কেনেকুৱা হৈছে সেইটোতো ক'ব নোৱাৰোঁ, বাট ভাল হ'ব বুলি আশা আছে। তো এয়া মোৰ চাদৰ মেখেলা, মোৰ নহয় মোৰ মাৰ বাবে। দাম চাই কাম। নাই নাই, মজা আহিছে। ভাল চফ্ট আছে। এতিয়া দেখা পাইছে কাপোৰযোৰ কেনেকুৱা। মোৰ কিন্তু বিৰাতে মৰম লাগিছে, আৰু কালাৰো চাওক কিমান মজা। সেয়া সঁচাকৈ বহুত ভাল লাগিছে। চবতে খাই দিয়াচোন। এয়া মই ডিউটিৰ পৰা আহি এয়া বিলাহী ডিম বনাবলৈ ৰেডি কৰিছোঁ, আৰু লগতে আলু। দিনৰ ভাত চব্জি অলৰেডি আছিলে বাবে মই শ্বৰ্টকাটকৈ বনাব লৈছোঁ। এইফালে মই পিঁয়াজ হালধি জলকীয়া মিক্স কৰি আছোঁ। দেখা পাইছে ধুনীয়া কালাৰ উঠি গৈছে। আৰু এতিয়া মই ডিম বিলাহী এইফালে বিলাহী কাটি থোৱা এইখিনি দি দিছোঁ, অলপ মিক্স কৰি ল'ম। এইখিনি অলপ ভালদৰে সিজিব দিম, তাৰ পাছতে মই আন্দা দি দিম। তো এতিয়া অলপ নিমখ দি দিম সোৱাদ অনুসৰি। আৰু এই কেৰাহীৰ বিষয়ে মই অলপ কৈ দিছোঁ আপোনালোকক। মানে এই কেৰাহীখনক মানে কি ভিডিঅ' বনালে ভিডিঅ' তুলিব দিয়া নহয় আমাৰ মেডাম কোন হয় গম পাইছে আপোনালোকৰ এই মৰমৰ ধুনু। সেয়া কিন্তু মই আজি ভিডিঅ' উঠাই দিছোঁ, একো নাই। খোলা হৈছে যদি লেতেৰা হোৱা নাই, যিহেতু মই মানে য'ত যাওঁ এই কেৰাহীখন মোৰ পিছে পিছে আহিয়ে থাকে। য'ত মানেতো বুজি পোৱা নাই চাগে, মই কৈ দিছোঁ মই মানে কি ফাৰ্ষ্ট ইয়েৰৰ পৰাতো বাহিৰত থকা হয়। চ' সেই গতিকেলৈ সেইবিলাক কিটচেন চামানবিলাকতো মোৰ পিছে পিছে আহি থাকে। আৰু বহুত মানে কি ঘৰতো এয়া ব্যৱহাৰ কৰা হৈছিল জুইত, তো সেইবাবে কেৰাহীখন খোলা হৈ থাকিলে তো একো নাই, চলি যায় নহয় জানো। আৰু এইফালে বিলাহীখিনি ভালদৰে মিক্স কৰি লৈ ল'লোঁ। এতিয়া আন্দাখিনি দিয়া হ'ব। এয়া আন্দাখিনিও দি দিলোঁ। ইমান ভাল ৰেচিপি বনাব নাজানো, নিজৰ কাৰণে হৈ যায় আৰু জাষ্ট। তো এয়া আমাৰ আজি লাঞ্চ অকলে এয়া আলু ভাজি বিলাহী ভাত এইখিনি, এইফালে চালাড, এইফালে লগতে আছে ভাত পানী খোৱা বোৱা কৰা হ'ল। এণ্ড এতিয়া মই এইখন চাদৰ মই দহি বাতিম। এইফালে চাব পাৰে কি ধুনীয়া চাদৰ। এইফালে ষ্টাৰ্ট কৰিছোঁ। এণ্ড ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো কেনে লাগিলে প্লিজ জনাবা।